হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ হাজবেণ্ডৰ ঘৰলৈ, মানে কেইদিনমান আগতে ঘৰলৈ আহিছিলোঁ, মানে মাৰ ঘৰত আহিছিলোঁ। আৰু যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে সিহঁতেতো জানেই, ট্ৰেইন দি আহিছিলোঁ, যিহেতু মিফ্ৰা ট্ৰেইনত উঠিব খুজি আছিল। চ' মিফ্ৰাক লৈ মাৰ ঘৰলৈ গৈছিলোঁ মৈৰাবাৰী। আৰু আজি ককাই আমাক নগাঁৱত দি থৈ আহিব। চ' ককাই লৈ গৈ আছে আমাক। আৰু এইপিনে চাইছেনে বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে। আৰু এইপিনে মিফ্ৰা পাপাৰ কোলাত উঠি পূৰা ফূৰ্তি কৰি আছিল, মানে হাঁহি আছিল। আৰু যেতিয়াই মই মোবাইলখন ধৰিছোঁ তেতিয়াই চাইছেনে মুখখন বেকা কৰি দিছে। আৰু তাই এনেকুৱাই কৰে প্ৰায়ভাগেই, মোবাইলটো ধৰিলে মোবাইলটো চালেই তাইৰ মুখখন বেকা কৰি দিয়ে। আৰু আপোনালোকৰ ঘৰতো এনেকুৱা হয়নে? কেমেৰা চালে মুখখন বেকা কৰি দিয়ে, এনে পূৰা খেলি থাকে। আৰু আমাৰ ঘৰত কিন্তু তেনেকুৱা হয় দেই, আমাৰ মিফ্ৰা এনেকুৱা কৰিয়ে থাকে। আৰু এইপিনে চাইছেনে বাহিৰত ৰ'দ বহুত দিছে যদিও ভাল লাগি আছে পৰিৱেশটো চাই। আৰু এইপিনে ঘৰ আহি পালোঁ। আৰু ঘৰ আহি চাওঁ মিন্ত্ৰাৰ পৰা কেইটামান পাৰ্চেল আহিছে। পাৰ্চেল কেইদিনমান আগতে আহিছে, যিহেতু মই মাৰ ঘৰত আছিলোঁ তেতিয়া ইয়াতে ৰিচিভ কৰি থৈ দিছিল। আৰু যেতিয়া আহিছোঁ লগে লগে পাৰ্চেলকেইটা চাই আছোঁ। আপোনালোকৰো এনেকুৱা হয়নে? পাৰ্চেল চালে লগে লগে অ'পেন কৰিব মন যায়? মোৰ কিন্তু তেনেকুৱা দেই, পাৰ্চেল অ'পেন নকৰাকৈ থ'ব মন নাযায়। পাৰ্চেল আহিলে মই লগে লগে অ'পেন কৰি চাওঁ। আৰু এতিয়া মই যিটো অ'পেন কৰিছোঁ এইটো হৈছে ড্ৰেছবেৰী ব্ৰেণ্ডৰ হাই জিন্স হয়। আৰু লাইট ব্লু কালাৰৰ বহুতেই ধুনীয়া আহিছে, ষ্ট্ৰেচেবল হয়, পেণ্টটো বহুতেই ধুনীয়া আহিছে। আৰু এইটো হৈছে নেক্সট, আৰু এইটো হৈছে এটা কুৰ্তি হয়, বহুতেই ধুনীয়া। এইটো হোৱাইট আৰু ব্লুত ফ্লাৱাৰ প্ৰিণ্ট কৰা। আৰু এইটো Here&Now ব্ৰেণ্ডৰ হয়। আৰু এইটো বহুতেই ধুনীয়া আহিছে আৰু কাপোৰটো বহুতে ছফ্ট আহিছে, চ' ভাল লাগিছে। গৰমত পিন্ধিও বহুত আৰাম পোৱা যাব। আৰু এইটো হৈছে নেক্সট মানে এইটোৱে লাষ্ট হয় পাৰ্চেল। আৰু এইটো এটা হাই জিন্স হয় ব্লু কালাৰৰ। আৰু এইটো বহুত ধুনীয়া আহিছে। আৰু এইটো ষ্ট্ৰেচেবল হয় আৰু বহুতেই ধুনীয়া আহিছে। দুয়োটাই জিন্স ভালেই আহিছে। আৰু এইটোত আকৌ ফ্ৰণ্ট আৰু বেক দুয়োটা চাইডতে পকেট আছে। আৰু এইটো মোৰ তাত বহুত ভাল লাগিছে। যিহেতু মাৰ ঘৰত গৈছিলোঁ আৰু মাৰ পৰা মই এটা ৰেচিপি শিকি আহিছোঁ। আৰু বহুত দিনৰ পৰা এইটো খাওঁ আমি, বাট কেতিয়াও মই নিজে বনাবলৈ ট্ৰাই কৰা নাই। মা সদায়ে বনাই থাকে আৰু খাই বহুতেই ভাল লাগে। চ' আজি ময়ো মাৰ পৰা শিকি আহিছোঁ আৰু আজি বনাবলৈ ট্ৰাই কৰি আছোঁ, যদিও ফাৰ্ষ্ট টাইম বনাই আছোঁ। আৰু এইটো বনাবলৈ লাগে আমাক শুকান মাছ মানে আমাৰ গাঁও অঞ্চলত এইটোক চেপা বুলি কয়, নাজানো অসমীয়া ভাষাত কি কয়। আৰু যদি কোনোবাই জানে প্লিজ কমেণ্টত জনাই দিব। আপোনালোকৰ পৰা কিবা এটা শিকিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু এইটো বনাবলৈ লাগে শুকান মাছ আৰু নহৰু পিঁয়াজ তেলত দি মছলা পাতি দি ভালকৈ তেলত ভাজি ল'ব লাগিব এনেকৈ মছলাখিনি। আৰু মছলাখিনি ভজা হৈ গ'লে লৈ ল'ম কোমোৰা পাত। আৰু এই পাতখিনি এনেকৈ ভালকৈ ধুই লৈছোঁ। আৰু পাতখিনি মই ঘৰৰ পৰাই লৈ আহিছোঁ অহাৰ টাইমত, যিহেতু মই ৰেচিপিটো ট্ৰাই কৰিম। চ' আৰু ইয়াত ভিতৰতে মছলাখিনি এনেকৈ দি দিছোঁ আৰু দি ট্ৰাই কৰি আছোঁ, বাট নহয়। এইখিনি এনেকৈ ভালকৈ ভাজ লগাব লাগে, বাট মোৰ হোৱা নাই। মই বহুত ট্ৰাই কৰিলোঁ, যিহেতু মই ফাৰ্ষ্ট টাইম বনাই আছোঁ, চ' নহয়। এতিয়া আৰু এটা পাত দি দিছোঁ, যদি হৈ যায়, তথাপিও হোৱা নাই। বহুত ট্ৰাই কৰাৰ পিছত আৰু বহুত সময় লোৱাৰ পিছত ফাইনেলি এতিয়া মোৰটো ভাজ লাগি গ'ল। এয়া চাইছেনে? এনেকৈ গোটেইখিনি ভাজ লগাব লাগে, বাট বহুত কঠিন দে, মা কেনেকৈ বনাই নাজানো। আৰু বহুত সময় লাগিছে মোৰ। আৰু বহুত সময়ৰ পিছত মই এই তিনিটাহে ভাজ লগাব পাৰিছোঁ, যদিও ভালকৈ ভাজ লগাব পৰা নাই। আৰু এনেকৈ লগাইছোঁ। আৰু মা চাওঁ ইমান সময় নালাগে, 1 মিনিটত 2-3টা এনেকৈ বনাই দিয়ে, কেনেকৈ বনাই নাজানো। আৰু মই কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ কাৰণে নেকি হোৱা নাই। আৰু এনেকৈ তেলত ভালকৈ ভাজি ল'ব লাগে। আৰু ভাজি লোৱাৰ পিছত এইখিনি হৈ গ'ল মোৰ ভাজা। আৰু এতিয়া গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই টেষ্টি হয়। আৰু এতিয়া ময়ো লৈ লৈছোঁ গৰম গৰম ভাতৰ লগত বুলি, আৰু খাবলৈ বহুতেই টেষ্টি হয়। মই ফাৰ্ষ্ট টাইম বনাইছোঁ আজি, যদিও ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু টেষ্টটো কিন্তু বহুতেই ভালেই আহিছে। আৰু নিজে বনালে ভালেই হয় দিয়ক নিজৰ তাত। আৰু এনেকৈ খাবলৈ বহুতেই টেষ্টি হয় আৰু খাই বহুত ভাল লাগে। আৰু আজিলৈ এইখিনিয়ে, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই, আল্লাহ হাফিজ।